নমস্কাৰ বন্ধুসকল, ডিপেন কুৰ্মী এগ্ৰ ফাৰ্মিঙলৈ স্বাগতম। আজি মই আপোনালোকৰ ওচৰলৈ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। গাহৰিক আপোনালোকে কেনেধৰণে দানা দিব তাৰ বিষয়ে আজি অলপ আলোচনা কৰিম। বৰ্তমান সময়ত গডৰেজৰ দানা বহুত দাম বাঢ়িছে, গতিকে মই দানা কষ্টটো অলপমান কমাবৰ কাৰণে এটা টাইম কমাৰ্চিয়েল ফিড দিওঁ আৰু এটা টাইম কচু, ৰাইচ পলিচ, চয়াবিন, শুকান মাছ এইবোৰ সিজাই গাহৰিক দিওঁ। গতিকে আপোনালোকৰ যদি ব্ৰিডিং ফাৰ্ম কৰিম বুলি ভাবে তেন্তে কমাৰ্চিয়েল ফিডৰ ভৰসাত থাকিলে ইমানটো লাভালাভ নহ'ব। গতিকে আপোনালোকে অকণমান ঘৰুৱা দানা ব্যৱহাৰ কৰিব লাগিব। যদি কমাৰ্চিয়েল ফিড খুৱাই থাকে ঘৰুৱা দানাবোৰ সৰুৰে পৰা নিদিব। এইটো মোৰ বৰটো হয়, 7 মাহ হৈছে। মই ইয়াক 5 মাহৰ পৰা দিছোঁ এইবোৰ ঘৰুৱা দানা, আৰু এটা টাইম অকণমান ভাল ফিড দিওঁ আৰু দৰৱ পাতিবোৰ মই কৰি থাকোঁ। গতিকে আপোনালোকেও সময়ে সময়ে দৰৱ পাতিবোৰ কৰি থাকিব আৰু ঘৰুৱা দানা দিব, যাতে মানে আপোনালোকৰ ফাৰ্মখন ভালে চলি থাকে, দানাৰ কোনো ধৰণৰ চিন্তা নহয় বা দানাৰ সমস্যা নহয়। আৰু ইয়াত আছে মোৰ পিগলেট আছে, সিহঁতক ভাল ফিড দিছোঁ। সিহঁতক 5 মাহ হোৱা নাই, 2 মাহ হৈছে, আৰু 3 মাহমান ভাল দানা দিম। তাৰপিছত সিহঁতক ঘৰুৱা দানা এটা সময়ত দিব লাগিব, এটা টাইম দিম আৰু এটা টাইম ভাল ফিড দিব। এটা টাইম কচু এনেকৈ কচু, ৰাইচ পলিচ বা চয়াবিন এইবোৰ কম খৰচত হয়। তেনেকৈ কচুবোৰ বাৰীত পাই যায়, ৰাইচ পলিচটো কাটি কম। পালকে নকয় যে কি দানা খুৱাব লাগে বা অকল কমাৰ্চিয়েল ফিড। যিবোৰ নতুন ফাৰ্মাৰ সেইবিলাকৰ কাৰণে অসুবিধা হ'ব। প্ৰথমতে পোৱালি আনি লৈ 2টা টাইম কমাৰ্চিয়েল ফিড খোৱালে বহুত ইনভেষ্ট কৰিব লগা হৈ যায়, আৰু পোৱালি দিয়াৰ পিছত মৰ্টেলিটি থাকে। এনেকুৱা কম সংখ্যা প্ৰথম বাৰতে যদি 10টা-12টা পোৱালি নিদিবও পাৰে। সেইটো কাৰণে যিমান পাৰে এটা সময় আপোনালোকে মিনিমাম গাহৰিজনী 50 কেজি 60 কেজি হোৱাৰ পিছত কচু বা এনেকুৱা ৰাইচ পলিচ সিজাই এটা টাইমহে দিব। 2টা টাইম দিলেতো গাহৰি তেনে গ্ৰোথ নল'ব। গতিকে এটা টাইম আপুনি সেইটো দিবই লাগিব, যাতে আপোনাৰ কষ্টটো কম হয়। মই আপোনালোকক কিছু দৰৱৰ কথা পাতিছোঁ। মোৰ এইবোৰ মেডিচাইন হয়। এইটো আপোনাৰ বিগ বেগ কোম্পানীৰ কভিফ্লেক্স হয়, এইটো চাৰ্ক'পেল হয় গাভিনীবিলাকক দিবৰ কাৰণে, আৰু এইটো কেলছিয়ামৰ হয়। মোৰ লিপ 52টো ভিতৰত আছে, মই দেখাই আছোঁ আপোনালোকক। গুৰুত্বপূৰ্ণ কথাটো হ'ল কি, আপোনালোকে যদি ঘৰুৱা দানা খুৱায় তেন্তে লিপ 52টো লিভাৰটো আপোনালোকে ব্যৱহাৰ কৰি থাকিব লাগিব সপ্তাহত 2 দিন। গতিকে লিভাৰটো ঠিক থাকিলে যিকোনো খানা খাব। দেখিছে মই ঠিক আছে, মোৰ ইয়াত দানা ষ্টক আছে, মাছৰ দানাও আছে লগতে। এইখিনি মই দানা ষ্টক কৰি থৈছোঁ। পেকেট আছে, চাপৰো আছে, লগত মই চাপৰ মিক্স কৰি দিওঁ। গডৰেজৰ দানা বন্ধুসকল, চবেই আপোনালোকক এই দানা কেনে খুৱাব লাগে, কি কৰিব লাগে এইবোৰ নক'ব। যিহেতু চবেই যদি ভাল ছাকচেছফুল ফিগাৰী হৈ যায়, অসুবিধা হৈ যায় আজিকালি জানে আৰু। গতিকে আপোনালোকে এইবোৰ ভিতৰুৱা কথা হয়, গুৰুত্ব দিব লাগিব। বহুতে বহুত চেষ্টা কৰিব নোৱাৰে বোলে কচু পোৱালে গাহৰি দেহা নালাগে বা ক্ষীণাই যাব, পোৱালিটো ঠিক নহয়।
কাৰণ থাকে গাভিনী গাহৰিৰ কাৰণে বেছি সুবিধাজনক হয় আৰু এজনো গাভিনী আছে মোৰ জাগা এই পিকলেটবোৰ ওলোৱাৰ পিছত সিহঁতক উলিয়াই দিম আৰু এমাহৰ পিছত দুজনীক একেলগত থৈছোঁ আপোনালোকে সময়মতে ঔষধ পাতিবোৰ যদি কৰি থাকে দৰৱ পাতিবোৰ কৰে ধুনীয়াকৈ মানে এটা টাইম কচু বা ঘৰুৱা দানা দিলেও আপোনালোকৰ দেহা ঠিকে থাকে আপোনালোকে এতিয়া মোৰ গাহৰিবোৰ চাই ক'ব পাৰে যে যদি মই কচু খুৱাইছোঁ যদি মোৰ দেহাটো কিবা দুৰ্বল হৈ আছে নেকি বা গাহৰিবোৰ ক্ষীণ আছে নেকি আপোনালোকে নিজে গম পাব এইজনী চাওক ছেকেণ্ড টাইম খুৱাই দিব এইজনৰ দেহা ধৰক আপোনালোকে নিজে গম পাব ক্ষীণ আছে নে শকত আছে বা গ্ৰোথটো কিবা সমস্যাত আছে ঘৰুৱা দানা খুৱাই যিটো লাভ পাইছোঁ মই এইটো এটা ভুল কৰি থৈছোঁ বাৰু এইটো গাভিনী অৱস্থাত দুজনী আছে উলিয়াব লাগে দুদিনৰ পিছত মই উলিয়াই দিম আপোনালোকে তেনেকৈ নকৰিব গাভিনী অৱস্থাত সদায় চিংগেলকৈ থ'ব এইজনীকো কৈছোঁ আপোনালোকে গ্ৰোথটো চাই ক'ব পাৰিব যে মই কিবা